ছাত্ৰীসকল মৰম লবা কালি আমি পঢ়া দন্ত ত যুগৰ প্ৰশ্নখিনি আজি আলোচনা কৰিবলৈ আহিছো আজি প্ৰশ্নৰ ধৰণটো অকমান বদলাই দিয়া গৈছে মন কৰিবাচোন 1 নম্বৰত আছে আস্তাবল মানে কি 2 নম্বৰত আছে তিমি কিয় মাছ নহয় 3 নম্বৰত আছে এক সপ্তাহত কেই দিন 4 নম্বৰ আছে খালি ঠাই পূৰ কৰা ক তিমি এবিধ দেশ প্ৰাণী খ সদায় ভক্তিভাৱে ভগৱানক দেশ কৰিব লাগে 5 নম্বৰ যুক্তাক্ষৰ ভাঙি এটাকৈ শব্দ লিখা আগতে আমি পাইছিলো বৰ্ণ সংযোগ কৰি এটাকৈ শব্দ লিখা এইবাৰ ধৰণটো অকনমান খলাই দিয়া গৈছে এইবাৰ তোমালোকক যুক্তাক্ষৰ দিয়া গৈছে আৰু যুক্তাক্ষৰসমূহ তোমালোকে ভাঙিব লাগিব প্ৰথমটো আছে দন্ত নয় তয় নয়তেন্ত দন্ত হয় তয় হয়তেষ্ট কয় তয় কয়তেক্ত দন্ত ন যোগ দন্ত ত যোগ হৰ্ষৌ নয় তয় উৱে নয়তেন্তু দন্ত হয় তয় উৱে হয়তেষ্টু যেনে এটা তোমালোকক দেখুৱাই দিয়া গৈছে নয়তেন্ত এইটো দেখিছা তোমালোকে নয়তেন্ত ইয়াত দুটা বৰ্ণ যুক্ত হৈ আছে এইটো যেতিয়া আমি যুক্তাক্ষৰ ভাঙিম তেতিয়া এনেকুৱা হ'ব দন্ত ন যোগ দন্ত ত অৰ্থাৎ এই দুটা বৰ্ণ যুক্ত হৈ থকাটো যুক্তাক্ষৰ বুলি কোৱা হয় আৰু এই যুক্ত আখৰ কেইটা ভাগিলে এনেকে হ'ব আৰু আমাক এটা শব্দ লিখিব দিছে অন্ত ইয়াত দন্ত নয় তয় নয়তেন্তটো আছে ঠিক তেনেদৰে হয়তেষ্ট কয়তেক্ত নয়তয় উৱে নয়তেন্তু হয়তয় উৱে হয়তেষ্টু এইকেইটা তোমালোকে কৰিবা প্ৰশ্নখিনি অকল কৰাই নহয় প্ৰশ্নখিনি তোমালোকে বহিত কৰিবা বহিবিলাক মই তোমালোকক চাই আকৌ পঠাইছো সেইমতে বহিত ভুলবিলাক শুদ্ধ কৰিবা মুখস্থ কৰিবা আৰু কেইটামান পাঠ পঢ়ুৱাৰ পিছতে মই তোমালোকৰ 50 নম্বৰৰ এটা পৰীক্ষা লম আৰু সেই পৰীক্ষাটো সম্পূৰ্ণ তোমালোক অনলাইনত থাকিব লাগিব আৰু অনলাইনত মই তোমালোকৰ মুখস্থ লম তোমালোকৰ অভিভাৱকে সন্মুখত তোমালোকৰ মোবাইলটো ধৰি থাকিব মই প্ৰশ্ন কৰি থাকিম আৰু তোমালোকে উত্তৰ দিব লাগিব গতিকে এই পাঠবিলাক দিনটোত অতি কমেও 10 বাৰ পঢ়িবা যিহেতু এই যুক্তাক্ষৰখিনি পঢ়িব পাৰিলে তোমালোকে গোটেই জীৱনৰ কাৰণে চিন্তা নকৰাকে অসমীয়া ভাষাটোত বুটপত্তি লাভ কৰিব পাৰিবা পঢ়িব পাৰিবা যুক্তাক্ষৰবিলাক বুজি পাবা আৰু সেই কাৰণে তোমালোকে এইখিনি পঢ়িবা লগতে প্ৰশ্ন উত্তৰখিনি মুখস্থ কৰিবা মই তোমালোকৰ খুব সোনকালে 50 নম্বৰৰ এটা পৰীক্ষা পাতিম পুনৰ তোমালোকৰ সুস্বাস্থ্য কামনা কৰিছো আৰু মৰম জনাইছো আজিৰ পাঠটো ইমানতে সামৰিছো নমস্কাৰ